আজি বিলাসীপাৰৰ পৰা আপোনালোকৰ বাবে লৈছো খুবেই ভাল খবৰ কাৰণ আজি ঘোষণা কৰা যি এসআই পৰীক্ষা সাব ইন্সপেক্টৰ পৰীক্ষাৰ ফলাফলত বিলাসীপাৰৰ পৰা বাহাৰুল ইছলাম নামৰ এজন যুৱক অতিকে দৰিদ্ৰ পৰিয়ালৰ যুৱক বাহাৰুল ইছলাম তেখেতে এই সাব ইন্সপেক্টৰৰ চাকৰিত আজি চাকৰি পাবলৈ সক্ষম হৈছে। ইয়াৰ আগতে তেওঁ এলপি স্কুলত চাকৰি পাইছিলে কিন্তু এটো এতিয়ালৈকে এপইণ্টমেণ্ট আহাই নাই বা জইন কৰাই নাই আৰু এই চাকৰিৰ লগতে এডিআৰই যিটো 3rd গ্ৰেড পোষ্টত তেওঁ ইতিমধ্যে চাকৰি পাইছে কিন্তু তথাপি হেতুটো জইন কৰা নাই আৰু এইবাৰ তেওঁ সাব ইন্সপেক্টৰ চাকৰি পাবলৈ সক্ষম হল আৰু তেওঁ বাহাৰুল ইছলাম ইয়াত আছে যে দেখিছে আৰু তেওঁৰ দেউতাক এওক সকলোৱে চিনি পায়। যথেষ্ট কষ্ট কৰি পৰিয়াল পোহপাল দিয়া দেখিবলৈ পোৱা গৈছিলে। বৰপৰোডত এই বিলাসীপাৰৰ খোজকাঢ়ি বৰপৰোডত গৈ চব্জি বিক্ৰী কৰি আৰু বৰপৰোডৰ পৰা আকৌ খোজকাঢ়ি ঘৰলৈ অহা এয়া বহু বছৰৰ প্ৰচেষ্টা আৰু বাহাৰুল ইছলামৰ কাৰণে সদায় দোৱা কৰিছিলে কিন্তু বাহাৰুল ইছলাম আগৰ পৰাই যথেষ্ট মেধাবী আছিলে আৰু বহুত ভাল ফলাফল বাহাৰুল ইছলামে কৰিছিলে। আজি বাহাৰুল ইছলামৰ যি কষ্ট এই প্ৰচেষ্টাৰ শেষত গৈ বাহাৰুল ইছলামে দেখিবলৈ পোৱা গ'ল আজি ঘোষণা কৰা যি সাব ইন্সপেক্টৰৰ যি পৰীক্ষা সেই পৰীক্ষাত আজি বাহাৰুল ইছলামে চাকৰি পাবলৈ সক্ষম হল। একেলগে 3টা চাকৰি আপোনালোকে ভাবকচোন, একেলগে 3টা চাকৰি এলপি স্কুলত আকৌ ইফালে সাব ইন্সপেক্টৰ আকৌ এডিআৰই 3rd গ্ৰেড কেনেকুৱা ধৰণৰ কথা আৰু এইজন ল'ৰা কিমান মেধাবী হ'ব লাগিব কিমান কষ্ট কৰিব লাগিব তাৰ শেষত গৈ এনেকুৱা ধৰণৰ সুবিধা পাব লাগিব। ইমান দৰিদ্ৰ ঘৰৰ কোনো টকা পইচা কোনো ধৰণৰ উৎকোচ নিদিয়াকৈ একদম বিনামূলীয়াভাৱে নিজৰ যি সক্ষমতা নিজৰ যি দক্ষতাৰ জৰিয়তে আজি বাহাৰুল ইছলামে সাব ইন্সপেক্টৰ চাকৰি পাবলৈ সক্ষম হল। এয়া বাহাৰুল ইছলাম, অভিনন্দন জনাইছো তোমাক। আপোনাকো ধন্যবাদ জনাইছো। দেখিবলৈ পোৱা গৈছে আজি যি সাব ইন্সপেক্টৰ পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে সেই পৰীক্ষাৰ ফলাফলত তুমি আজি স্থান লাভ কৰিছা, কি ক'বা? আজি বহুত ভাল লাগিছে। আজি চৰকাৰে যেটো সুবিধা কৰি দিছে যে সকলো ছাত্ৰ ছাত্ৰীয়ে বিনা পইচাত চাকৰি পাইছে তাৰ কাৰণে চৰকাৰক ধন্যবাদ জনাইছো। মই আজি অত্যন্ত সুখী যে এটা চাকৰি পাবলৈ সক্ষম হৈছো। কেৱল এটাই নহয়, মই আগতেও এডিআৰইতো পাইছো আজি আৰু এডিআৰই গ্ৰেড 3 পাইছে, এডিআৰই গ্ৰেড 3টো পাইছো আৰু কেইদিনমান আগতে এলপি পোষ্টতো এটা পাইছো। মানে ইতিমধ্যে তুমি 3টা চাকৰি পাইছা। মোৰ 3টা চাকৰি তুমি কোনটো বাছনি কৰিবা? মোৰ বহুত ইচ্ছা আছিল যে সাব ইন্সপেক্টৰত যাম। আজি সাব ইন্সপেক্টৰত পাইছো, মই অত্যন্ত সুখী। মই সাব ইন্সপেক্টৰত যাম বুলি ভাবিছো। ইয়াৰ আগতো ট্ৰাই কৰিছিলা সাব ইন্সপেক্টৰ? মই 2022 চনত ট্ৰাই কৰিছিলোঁ কিন্তু কিবা কাৰণত 1.5 মাৰ্কৰ কাৰণে পোৱা নাছিলোঁ। আজি পাইছো, আজি সুখী বহুত। আজি সুখী। তোমাৰ দেউতাৰ লগত কথা পাতিম। কি নাম আপোনাৰ? খলিলুৰ ৰহমান। আপোনাৰ ল'ৰা? এখেতৰ কথা মই অলপ কৈছোঁ। এখেত আচলতে চব্জিৰ দোকান কৰে, সকলোৱে চিনি পায়। বিলাসীপাৰা বৰপৰোডত চব্জিৰ দোকান কৰে। ৰাতি হ'লে তেখেতে বৰপৰোডৰ পৰা খোজকাঢ়ি ৰাতি আহে আৰু খোজকাঢ়ি যোৱাও বহুত আছিলে। এনেকুৱা ধৰণৰ বহু বছৰ কষ্ট কৰিছে তেখেতে। কেনেকুৱা লাগি আছে আপোনাৰ? ভাল লাগি আছে। ভাল লাগি আছে। নিজৰ ল'ৰাই চাকৰি পালে, ইন্সপেক্টৰ হ'ব নিজৰ ল'ৰাই। আশা কৰিছিলে তেনেকুৱা? আশা কৰিছোঁ, পুৰা আশা কৰিছোঁ। মই যিটো আশা কৰিছিলোঁ সেই আশা পূৰ্ণ হৈ গৈছে। বহু বছৰ কষ্ট কৰিলে? বহু বছৰ কষ্ট কৰিছোঁ আৰু আশা কৰি মই কষ্ট কৰি পঢ়াইছোঁ, সেইকাৰণে মোৰ আশা পূৰ্ণ হৈ গৈছে। এই চাকৰি লওঁতে চৰকাৰক কি ক'বা তুমি? চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া চাকৰি পাইছা তুমি। চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে প্ৰতিজন মেধাৱী ছাত্ৰ ছাত্ৰীক নিজৰ প্ৰতিভাৰ জৰিয়তে চাকৰি পোৱাৰ যি সুযোগ কৰি দিছে তাৰ বাবেতো হাজাৰ হাজাৰ ধন্যবাদ। ইয়াত ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰি। এইটো আমাৰ সাধাৰণ শ্ৰেণীৰ যিখিনি মানুহ আছে এইখিনি ল'ৰা ছোৱালীৰ বাবে আৰু এইখিনি কৈ আৰু আমি প্ৰকাশ কৰিব নোৱাৰি, ইমান এটা ভাল কাম কৰিছে চৰকাৰে। আজি যুৱ প্ৰজন্মই যিহেতু বিভিন্নজনে চাকৰি আশা কৰিছে বা বিভিন্নজনে পথভ্ৰষ্টও দেখিবলৈ পোৱা গৈছে, কি ক'বা? তেওঁলোকক এটা আহ্বান জনাম যে ভালকৈ পঢ়ক আৰু অলপ ধৈৰ্য ধৰি পঢ়িব লাগিব। যে 1 বছৰ চেষ্টা কৰিলেও নাপালোঁ পিছৰ বাৰ নিদিলোঁ বুলি এনেকুৱা কৰিব নালাগে। যে ধৈৰ্য ধৰি পঢ়ি থাকক, চাকৰি হৈ যাব। 1 বছৰ নহয় 2 বছৰ চেষ্টা কৰক। নিশ্চয়।